হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাম এটি খুব ধুনীয়া মন্দিৰ, য'ত গ'লে মনটো ভাল লাগে, অলপ সময় কটাব পাৰিলে ভাল লাগে। আহকচোন চাওঁ তাত আমি কি দেখাম আপোনালোকক। প্ৰথমে আপোনালোকক মন্দিৰৰ বাহিৰৰ পৰিৱেশখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া বাহিৰত অনন্ত শয্যা স্থাপন কৰা হৈছে আৰু আপোনালোকক এতিয়া ক্ৰমে ভিতৰৰ পৰিৱেশখিনি দেখাবলৈ চেষ্টা কৰিম। এয়া হ'ল মন্দিৰত প্ৰৱেশ কৰাৰ মূল দুৱাৰ আৰু লগতে আপোনালোকক জনাই দিওঁ যে এই মন্দিৰভাগৰ নাম হ'ল ৰামদেৱ বাবা মন্দিৰ আৰু এই মন্দিৰভাগ অৱস্থিত যোৰহাট জিলাৰ হাতীগড়ত। আপোনালোকে আহিব এপাক। বহুত ধুনীয়া পৰিৱেশ, সকলোখিনি দেখুৱাব পৰা নাই যদিও যিমান পাৰোঁ চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ। আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাব। এতিয়া যাবলৈ ওলাইছোঁ, ইমান ভাল লাগিলে নহয় বুজাব নোৱাৰোঁ। বহুত মন চন মানে বেয়া লাগি থাকিলে ইয়ালৈ এপাক আহিব, বহুত ভাল লগা পৰিৱেশ। যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।